বৰশীটো পাবলৈ লৈছোঁ দেই। এইটো হ'ল বৰশী। ইয়াত টোপটো কেঁচু কেঁচু এটা লৈছোঁ এইটো এটা লগামগৈ এতিয়া। এইটো হ'ল কেঁচু, যিটো মাছক আমি টোপ হিচাপে দিম। আৰু এইটো কেঁচুটো ক'ৰ পৰা পায় ন? আমাৰ টিকলাই কৈ দিব। ক'ৰ পৰা পায় টিকলা? ক'ৰ পৰা বুটলিলি কেঁচুটো? এইবিলাক মানে মাটি পায়, যেনেকৈ কলগছৰ হেৰিয়ৰ পৰা ওলায়, তলতো ওলায়, মাটিতেও ওলায় কিছুমান। এইটো আমি খুৱাম, এনেকুৱাকৈ খুৱাব লাগিব যাতে ই যিটো বৰশীটো ঢাকি ৰাখে, কিন্তু বৰশীটোৰ ভিতৰত থাকিব কেঁচুটো। যেতিয়া কেঁচুটো খাবলৈ আহিব, মাছ ধৰি তেতিয়া সেই মুখ নালাগিবলৈ
কৰিছে চাওঁচোন কি কৰে আগলৈ চাই থাকোঁ আমি টিকলাই আইচক্ৰীম বনাইছে দেই এয়া খাই লওঁ বৰশী বাইছে বৰশী টোপাইছে